যদি কোনোবাই আপোনাৰ বিশ্বাস ভাঙে তেতিয়া তেওঁক ধন্যবাদ জনাবা। তেওঁৱে আপোনাক শিকাই থৈ যায় যে বিশ্বাস মানুহক ভাবি চিন্তি কৰিব লাগে। যিজনৰ ভয়ে নাই আপোনাক হেৰুৱাৰ, তেওঁ কি আফচোচ কৰিব আপুনি থকা বা নথকাৰ। বিশ্বাস সদায় সেইজনক কৰিবা যিজনে আপোনাৰ এই তিনিটা কথা জানে। হাঁহিৰ আঁৰত লুকাই থকা দুখ, খঙৰ আঁৰত লুকাই থকা মৰম আৰু মনে মনে থকাৰ কাৰণ। বিশ্বাস নাই নেকি মোৰ ওপৰত? এনেকৈ কৈয়ে জীৱনত বহুতে আপোনাক ধোকা দি থৈ যায়। ভাল পাবলৈ মাত্ৰ অলপ সময় লাগে, কিন্তু তাক পাহৰিবলৈ গোটেই জীৱন ভৰ গুচি যায়। সেইজন মানুহৰ কাৰণে কেতিয়াও নাকান্দিবা যিজনে আপোনাৰ হৃদয় ভাঙে। হাঁহি কান্দি নাথাকিবা আৰু সুখত থাকা, কাৰণ তেওঁ গম পাওক যে যিমান কমজোৰ বুলি ভাবিছিল তোমাক, সিমান কমজোৰ নহয় তুমি। যদি কেতিয়াবা জীৱনত হাৰি যোৱা বা ভাগৰি পৰা, তেতিয়া কোনেও যাতে কাণে কাণ খবৰ নাপায়, কাৰণ উঘালি পৰা গছৰ মানুহে ঠানিটোহে ভাঙি লৈ যায়। যদি আপোনাৰ জীৱনত কিবা সমস্যা আছে, তাক সমাধান কৰাৰ চেষ্টা কৰা। মূৰ্খৰ দৰে কান্দা বন্ধ কৰা। জীৱনটো ইমান কঠিন সেইকাৰণে লাগে যে মানুহে সহজতে পোৱা বস্তুৰ মূল্য বুজি নাপায়। ছোৱালীবোৰে সেইসকল ল'ৰাক গুৰুত্ব নিদিয়ে যিসকল ল'ৰাই ছোৱালীক সন্মান কৰে, কিন্তু ছোৱালীবোৰে সেইসকল ল'ৰাক বেছি গুৰুত্ব দিয়ে যিসকলে তেওঁক ইস্তেমাল কৰে। বাহানা কিয় বিচাৰি থকা আঁতৰি যাবলৈ? চিধা চিধিকৈ কৈ দিয়া যে এতিয়া তোমাৰ হৃদয়ত আন কোনোবা আছে। জীৱনত এই 5টা কথা সদায় মনত ৰাখিবা। মাতকৈ মৰমীয়াল এই পৃথিৱীত কোনো নাই। দুখীয়াৰ বন্ধু কোনো নাই। মানুহৰ চেহেৰা চাই মন নহয়, আৰু সন্মান পইচাৰহে আছে, মানুহৰ নহয়। আপুনি যাক বেছিকৈ ভাল পায় তেওঁৱে আপোনাক সকলোতকৈ বেছি দুখ দি থৈ যায়। ভাল মানুহৰ লগত ভাল হৈ থকা, কিন্তু বেয়া মানুহৰ লগত বেয়া হৈ নাযাবা। পানীয়েই তেজ চাফা কৰিব পাৰে, কিন্তু তেজে কেতিয়াও তেজ চাফা কৰিব নোৱাৰে। জীৱনত এনেকুৱা বন্ধু বনোৱা যিজনে আপোনাৰ হৃদয়ৰ কথা এনেই বুজি পায়। যেনেকে ফাৰ্মাচীৰ দোকানীজনে ডক্তৰৰ হেণ্ডৰাইটিং দেখেই বুজি পায়। সম্পৰ্ক লাগে হয়, যিমানে কি বেয়া নহওক কেতিয়াও নাভাঙিবা। পানী যিমানেই লেতেৰা নহওক, খাব নোৱাৰিলেও জুইতো নুমাব পাৰি। এজনী ছোৱালীৰ সন্মান কি, এইটো এজনী ছোৱালীৰ দেউতাক হোৱাৰ পিছতে বুজা যায়। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।